কোৱাচোন, মোৰ জীৱনত ৰং সানিবানে? দুয়ো একেলগে আঁকিম জীৱন নামৰ ছবিখন, সাজিম এখন সপোনৰ ঘৰ। ঠিক আছে, মই তোমাক চব্জি কাটি দিম, তুমি ৰান্ধিবা। আৰু কেতিয়াবা যদি অকণমান দেৰিকৈ ঘৰ সোমাওঁ, যিমান মন যায় কালিকে পাৰিবা আৰু। কিন্তু মই দীঘলকৈ উৰণি লৈ চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰোঁ। হ'ব দিয়া, সমাজৰ নিয়ম মানিব নালাগে, যি মন যায় তাকে পিন্ধিবা তুমি। আৰু কি? মই যে ৰাতিপুৱা সোনকালে শুই উঠিব নোৱাৰোঁ, সাৰেই নাপাওঁ। বাৰু, টোপনি পূৰ নোহোৱালৈকে শুই থাকিবা। কেতিয়াবা মেলি থোৱা কাপোৰবোৰ তুমি সুমুৱাই দিবা আৰু মই জাপি যাম। আৰু মই দিনটো তোমাৰ লগতে ঘৰতে থাকিম, কাম বন একোৱেই নকৰোঁ আৰু, হয়নে? আহা, মই সেইটো কোৱা নাই নহয়। হ'ব দিয়া, তুমি একো কৰিব নালাগে, মই কৰিম। আৰে বাবা, ধেমালিহে কৰিছোঁ। কিন্তু এটা কথা, মই যদি গা ধুই আহি তিতা টাৱেলখন বিচনাতে এৰি থৈ যাওঁ, তুমি মোক আকৌ পাছত খং নকৰিবা? নকৰোঁ দিয়া, সপোনৰ ঘৰখন এনেকৈয়ে বান্ধিম, দুয়ো একেলগে হাতত হাত ধৰি খোজকাঢ়িম। আৰু বুঢ়ী হৈ গ'লে তুমিতো লাখুটি লৈ খোজকাঢ়িব লাগিব। মই যে বুঢ়ী হ'লেও লাখুটি নলওঁ। থাকিম তোমাৰ হতে সুখত মৰিলে